নমস্কাৰ মই সুমতাৰা প্ৰথম ভিডিঅ'টো চোৱাৰ আগত আপোনালোকক এষা কথা কৈ লওঁ যেহেতু আপোনালোকে যদি মন্দিৰ বা নামঘৰ যদি আপোনালোকে ভাল পায় এই ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে নামঘৰ মন্দিৰ ভাল নাপায় তেতিয়া আপোনালোকে এই ভিডিঅ'টো নেচালেও কোনো আপত্তি নাই আৰু পোনপ্ৰথমে আপোনালোকক কৈ লওঁ আমাৰ ঘৰ হৈছে বানপীড়িত অঞ্চল ভোকমন শিলিখাগুৰি লখিমপুৰ সেই ঠাইখনত পানীৰ কবলত পৰি থকা অৱস্থাত আমি আজিলৈকে আজি প্ৰায় 100-150 বছৰ হৈ গ'ল আমি ইয়াত নামঘৰ স্থাপিত কৰিব পৰা নাই সেয়ে ভাবিছোঁ আমি সকলো ৰাইজ একত্ৰিত হৈ আমাৰ শিলিখাগুৰি ৰাইজখন একত্ৰিত হৈ এভাগ নামঘৰ বনাওঁ বুলি ভাবিছিলোঁ আসলতে আপোনালোকক প্ৰথম মই একবি ফটো দেখাই লৈছোঁ কাষত লাগি গৈছে ফটোখন চাই লওক এয়া হৈছে প্ৰেড হয় এই প্ৰেডখন আপোনালোকে চাই লওক দেখিছে প্ৰেডখন আৰু আমাৰ ইয়াত বানৰ কবলত পৰি থকা গতিকে আৰ্থিকভাৱে আমাৰ এই গাঁওখন একেবাৰে জৰুলা আৰু সেয়েহে আপোনালোকক ক'ব বিচাৰিছোঁ যদি আমাৰ এই নামঘৰ ভাগত আপোনালোকে যদি কোনোবাই আমাক এটা অনুদান যদি দিব বিচাৰিছে প্লিজ আমাক সহায় কৰক মানে আমাৰ আৰ্থিকভাৱে একেবাৰে জৰুলা হৈ আছে যে পোনপ্ৰথমে আপোনালোকক মই বেলেগকৈ নকওঁ আচলতে মোৰ কেইজনমান বন্ধু আছে বন্ধুকেইজনে দুআষাৰ ক'ব আপোনালোকে শুনি লওক আৰু যদি আপোনালোকে সহায় আগবঢ়াব বিচাৰিছে আপোনাৰ স্কেনাৰ ওলাই আছে আৰু এটা ফোন নম্বৰ ওলাই আছে তাত আপোনালোকে যোগাযোগো ফোন নম্বৰটো যোগাযোগো কৰিব পাৰিব আৰু আৰ্থিকভাৱে সহায় কৰিব পাৰিব আৰু তাৰ উপৰি আপোনালোকক কৈ দিওঁ আমাৰ বন্ধুকেইজনমানৰ দুআষাৰ ক'ম বুলি ভাবিছে আপোনালোকে শুনি লওক তেখেতলোকৰ মন্তব্য অকল মই অকলে কৈ থাকিলে নহ'ব প্ৰথম মই গৈ আছোঁ প্ৰবীণ দা কৈ দিয়ক দুআষাৰ কিবা এটা নমস্কাৰ জয়তে আমাৰ 2 নং ভোকমন শিলিখাগুৰি গাঁৱৰ সমূহ ৰাইজে একত্ৰিত হৈ এভাগী নামঘৰ স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে আমাৰ গাঁওখনত যিহেতু বানপানী পীড়িত সেইকাৰণে আপোনাৰ আৰ্থিকভাৱে বহুত পিছপৰা সেয়েহে আপোনালোকৰ পৰা কিছু সহায় সাহায্য পাম বুলি আমি আশা কৰিছোঁ যদি আপোনালোকে কিবা ধৰ্মীয় অনুষ্ঠানৰ নামত আপোনালোকে যদি কিবা সহায় সাহায্য আগবঢ়াব বিচাৰে তেতিয়া আমাৰ এই চুমবৰুৱাই স্কেনাৰ তথা আৰু এটা অন্য নাম্বাৰ আছে আমি তেওঁৰ নাম্বাৰ আপোনালোকক উল্লেখ কৰিম আৰু সেই নাম্বাৰত আপোনালোকে সহযোগ কৰি আমাক আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব হয় কিবা যদি আপোনালোকে দান বৰঙণি কিবা দিব বিচাৰে তেতিয়া আমাৰ ৰাইজৰ মাজলৈ আপোনালোকে আগবঢ়াব পাৰিব আমি তাৰে কামনাৰে আজিলৈ আহোঁ ধন্যবাদ আৰু কথা এটা আপোনালোকক কৈ থওঁ যদি আমাৰ যদি ইমান পইচা পাতি থাকিলেহেঁতেন তেতিয়া আপোনালোকে এইফালে চাই লওক বাঁহৰ মুঢ়া কুঠাৰে মাৰি উঘালি আছে এজনে দেখিছেনে কেনেকৈ তলৰ পৰা খুচৰি উঘালি আছে তেতিয়াহ'লে আমি ধুনীয়াকৈ এখন আপোনাৰ জেচিবি লগাব পাৰিলেন কিন্তু আমাৰ জেচিবি লগাবলৈ হাতত পুঁজি পইচা নাই আৰু সেয়েহে মানে বহুত কষ্ট কৰি আছোঁ আচলতে মই আপোনালোকক কথা কৈ দিওঁ এইকেইজন মানুহে আমি বৰ্তমান এতিয়া ইয়াত লাগি আছোঁ আৰু যিকেইজন বয়োজ্যেষ্ঠ আছিলে বয়োজ্যেষ্ঠ মানে আৰু বহুত ৰাইজ আছিলে তেখেতলোকক আমি অনুদান বিচাৰি বেলেগ এফালে পঠিয়ালোঁ আৰু আমি ভাবিলোঁ বোলো আমি এইকেইজনে বাঁহৰ মুঢ়া উঘলাৰ মানে চেষ্টা কৰোঁ বুলি আমি ইয়াতে কাম লগাই আছোঁ আৰু আপোনালোকে ইয়াৰ পাছৰ যিটো ভিডিঅ' পাব সেই ভিডিঅ'টো সকলো ৰাইজ একত্ৰিত হোৱাত পাব আপোনালোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আপডেট আমাৰ এই নামঘৰৰ বিষয়ে আপডেট পাই থাকিব আৰু পাপুদা কিবা এটা কৈ দে নমস্কাৰ দেখিছেই নহয় এই দুৰ্ভগীয়া গাঁওখনলৈ যাতে আপোনালোকে এবাৰ চিন্তা কৰি সাহায্য এভাগ আগবঢ়াব বুলি মই অনুৰোধ জনালোঁ ধন্যবাদ আৰু এজন আছে নামঘৰ কমিটি উপদেষ্টা হয় তেখেত আৰু তেখেতৰে কিবা এটা ক'ম বুলি ভাবিছে কৈ দিয়ক ৰাইজক সকলোকে কৈ দিয়ক মাধৱ দা দুআষাৰ কওক শ্ৰদ্ধেয় ৰাইজসকল আমি এটা মহৎ কাম কৰিবলৈ ওলাইছোঁ এই ভোকমন শিলিখাগুৰি বহুত দিনৰ প্ৰত্যাশিত মূৰত আজি আমি এভাগী নামঘৰ তৈয়াৰ কৰিবৰ কাৰণে দেহে কেহে যুঁজিছোঁ কিন্তু যুঁজিলে কি হ'ব আমাৰতো বহুত অভিযোগ আছে যেনে আমাৰ মানে জেগাটো হ'ল পাছপৰা অতিকে পাছপৰা আৰু ইয়াত বানপানী হয় প্ৰতি বছৰে আমি সাহায্য মানে চৰকাৰী সাহায্য খাবলগীয়া হয় এনেকুৱা এটা অৱস্থাত আমাৰ মানুহখিনিয়ে একো কৰিব পৰা নাই গতিকে মই ৰাইজক অনুৰোধ জনাওঁ যে আমাৰ এই নামঘৰ ভাগিলে যাতে আপোনালোকৰ সদাশয় ব্যক্তিসকলে যাৰ যেনেকৈ সুবিধা আছে সেইমতে আমাক যেন অলপ সাহায্য দিব বুলি আশাৰে বাট চালোঁ ধন্যবাদ তো বন্ধু বান্ধৱীসকল আপোনালোকে নিজে সিদ্ধান্ত কৰক যদিও আপুনি সহায় সহযোগ যদি কৰিব নোৱাৰে কোনো অসুবিধা নাই যিহেতু আমিও দুখীয়া মানুহ বা আমাৰ ভিডিঅ' চাই থকা কোনোবাজনো দুখীয়া মানুহ হ'ব পাৰে সেইটো মই নাজানো যদি আপুনি অইনটো নোৱাৰিলেও আপুনি ভিডিঅ'টো এটা শ্বেয়াৰ মাৰিব পাৰিব চাগে অনুগ্ৰহ কৰি শ্বেয়াৰ এটা মাৰি দিব সহায় সহযোগ কৰিব পৰা মানুহৰ হাতলৈ যেন এই ভিডিঅ'টো পৰেগৈ ধন্যবাদ